guys, welcome back to my channel. আজি মই আপোনালোকৰ ওচৰত ৰাইচ কাপ কেক বনাব ওলাইছো। এয়া মই ৰাইচ কাপ কেকৰ কাৰণে লৈছো। এয়া গুড়া হয়, চাউলৰ গুড়ি হয়, আৰু এইফালে মই গুড় লৈছো। এয়া গুড় লৈছো। এইফালে মই দুটা কফি কাপ লৈছো। মই দেখাই আছো। কফি কাপ দুটা মই এনেদৰে তলফালে অকমান এনেদৰে ফুটা কৰি ল'ব লাগিব। এইটো লৈছো আৰু এইটো মই অকমান এনেদৰে ফুটা কৰি লৈছো, আৰু গুড়টো মই সৰু সৰুকৈ এনেদৰে কাটি ল'ম। এনেকুৱাকৈ গুড়টো মই মিহি মিহিকৈ কাটি ল'ম। এনেকুৱাকৈ মই চাউলৰ গুড়িটোত অকণমান নিমখ দি দিছোঁ। দি মই এনেদৰে হাতেৰে অলপ পানী দি মই মাৰি ল'ম। এনেদৰে অলপ পানী দি এনেকৈ মাৰি ল'ব লাগিব। বহুত পানী নিদিব, পনীয়া হৈ যাব। অকণমান দি ল'ব। এনেদৰে মই মাৰি ল'ম গোটেইখিনি। এনেকুৱাকৈ মোৰ মাৰা হৈ গ'ল। গোটেইখিনি মই মাৰি ল'লোঁ। এনেকুৱাকৈ ধুনীয়াকৈ মই মাৰি লৈছোঁ। বেছি পানীয়া কৰিব নালাগে, মিডিয়াম চাইজত এনেকুৱাকৈ মাৰি ল'লোঁ। আৰু এইফালে মই কুকাৰত পানী বহাই দিছোঁ। দি ইয়াৰ কুকাৰৰ ঢাকনিটো এনেদৰে মই মাৰি দিওঁ। এনেদৰে ঢাকনিটো মাৰি দিছোঁ। অকণমান পানী দিছোঁ, ইয়ালৈকে দিছোঁ, আধা দিছোঁ। দি কুকাৰৰ ঢাকনিটো মাৰি ইয়াৰে চিটিটো এনেদৰে গুচাই দিম। চিটিটো গুচাই দিছোঁ। দি এইফালে মই কাপ ৰাখিছোঁ। তাত মই অকণমান গুড়া দি দিছোঁ। মাজত গুড় দি দিম। এয়া মাজত মই গুড় দি দিছোঁ। গুড় দি তাত আকৌ অকণমান গুড়া দি দিম মই। এনেকুৱাকৈ গুড়া দি ইয়াতে মই সোমাই দিম। ইয়াত এনেকুৱাকৈ সোমাই দি এখন ঢাকনি দি দিম ওপৰত। ঢাকনিখন ওপৰত দি দিছোঁ। মই দেখাই আছোঁ পিঠাটো হৈছেনে মই চাই লওঁ। ঢাকনিটো গুচাই এই পিঠাটো হৈ গ'ল। এতিয়া মই নমাই ল'ম কাপোৰখনেৰে। মই কাপোৰেৰে এনেদৰে নমাই লৈছোঁ। এতিয়া মই দেখাই আছোঁ। এয়া মোৰ কাপ কেক, গুড়াৰ কাপ কেক ৰেডি। মই দেখাই আছোঁ, গোটেইকেইটা বনাই মই দেখাই আছোঁ। মই আৰু এটা আপোনালোকক দেখাই আছোঁ। ইয়াতে মই গুড়া ল'লোঁ। গুড়া লৈ ইয়াৰ মাজত মই গুড় দি দিম। এনেকুৱাকৈ গুড় দি দিছোঁ। তাৰ ওপৰত আকৌ অকণমান গুড়া দি দিছোঁ মই। এনেকুৱাকৈ গুড়াটো দি ইয়াতে মই সোমাই দিছোঁ। দি সৰু ঢাকনিখন মাৰি দিছোঁ। ইয়াতে দেখাই আছোঁ মই গোটেইকেইটা হ'লে আপোনালোকক। এয়া মোৰ চাউলৰ গুড়াৰ কাপ কেক ৰেডি হৈ গৈছে। এয়া মই ইয়াৰ পৰা এটা লৈ চাম। ইয়াৰ পৰা এটা লৈ মই দেখাম। এয়া গুড়, ভিতৰত গুড় কিন্তু বহুত দিছোঁ দেই। এয়া গুড় খুব ধুনীয়া হৈছে। মই এটা খাই চাম। আৰু এইফালে মই চাহো ৰাখিছোঁ। চাহেৰে মই খাই কেনে এটা আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে। খুব ধুনীয়া হৈছে দেই। গৰম কিন্তু খাব পৰা নাই দেই। খুব ধুনীয়া হৈছে। যদি ভাল লাগিছে মোক কমেণ্টত জনাবচোন, আৰু মোক লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব।